মোৰ ইউটিউব চেনেল কেৰিয়াৰ পইণ্ট লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ আগত লৈ আহিছো কোডিং এণ্ড ডিকোডিং পাৰ্ট 2। ইয়াৰ আগৰ ভিডিঅ'টোত মই পাৰ্ট 1 দিছিলো। আজি মই অলপ বেলেগ ধৰণে কোৱেশ্চন বিলাক লৈছো। এই কোৱেশ্চন বিলাক অলপ টান হয়। এইখিনি কেনেকৈ সলভ কৰিব পাৰি তাকে দেখুৱাব বিচাৰিছো, মেথডটো দেখুৱাব বিচাৰিছো। মই প্ৰথম কোৱেশ্চনটো লৈছো, যদি পালমৰ সংকেত 43 হয় তেন্তে সান্তা ক্লুজৰ সংকেত কি হ'ব? অপচন চাৰিটা দি আছে 75, 85, 120 আৰু 123। এই চাৰিটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত কোনটো হ'ব আমি বাছি উলিয়াম। আগতকৈ অলপ বেলেগ হয় এইটো। ইয়াত পালন ইজ ইকুৱেল টু 43। পালন ইজ ইকুৱেল টু 43। লেটাৰ আছে 5টা, এটা দুটা তিনিটা চাৰিটা 5টা, কিন্তু সংখ্যা আছে দুটা। তেনেহলে প্ৰত্যেকটো লেটাৰ কাৰণে এটাকৈ সংখ্যা আমি বিচাৰি উলিয়াব নোৱাৰিম। ইয়াতে মই 43 কেনেকৈ পাইছো, মই এই কাৰণে ইয়াতে আগতে লিখি ৰাখিছো a ৰ পৰা z লৈকে 1 ৰ পৰা 26 টা লেটাৰ আছে, মই নাম্বাৰিং কৰি লৈছো। ইয়াৰ পৰা মই উলিয়াই লম। মই এটা কাম কৰিব বিচাৰিছো, যেহেতু ইয়াত 43 হৈছে, মোৰ বোধেৰে এনেকুৱা লাগিছে যে এই 5টা প্লাস কৰিলে 43 হ'ব। p ৰ কাৰণে কিমান দি আছে 16 প্লাস a ৰ কাৰণে কিমান দি আছে 1, l ৰ কাৰণে কিমান দি আছে 12 প্লাস a ৰ কাৰণে 1 প্লাস m ৰ কাৰণে কিমান হয় সংখ্যা 30। এই কেইটা প্লাস কৰিলে কিমান হয় 3 13 14 আৰু 12 26 আৰু 1 27 আৰু 16 43 হয়। তাৰ মানে হল এই যি কেইটা লেটাৰ দি আছে ইয়াৰ এগেইনষ্টত যি কেইটা নাম্বাৰিং কৰিছো, নাম্বাৰ হয় মানে পজিশন হয় লেটাৰ বিলাকৰ, সেই লেটাৰ কেইটা পজিশনৰ নাম্বাৰ বিলাক প্লাস কৰিলে 43 হয়। তেনেহলে সান্তা ক্লুজৰ কাৰণে আমি কি উলিয়াব লাগিব? s ৰ কাৰণে দি আছে 19 প্লাস a ৰ কাৰণে 1, n ৰ কাৰণে 14 প্লাস t ৰ কাৰণে কিমান হয় 20 প্লাস a ৰ কাৰণে 1 প্লাস c ৰ কাৰণে হয় 3 প্লাস r ৰ কাৰণে হয় 18 প্লাস u ৰ কাৰণে হয় 21 প্লাস z ৰ কাৰণে 26। এই কেইটা হল আমাৰ সংখ্যা। এই কেইটা প্লাস কৰিলে আমি কিমান পাম 123। এই কেইটা প্লাস কৰিলে হৈ যায় 123। তেনেহলে সান্তা ক্লুজৰ কাৰণে কিমান হ'ব 123। এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ। এইটো এনেকৈয়ে এইবিলাক বিচাৰি উলিয়াব লাগিব। প্ৰত্যেকটো লেটাৰৰ পজিশনটো আছে, যেটো সেই পজিশনত যেটো নাম্বাৰ ইউজ কৰা হৈছে সেই নাম্বাৰ বিলাক প্লাস কৰি কেতিয়াবা মাইনাস কৰি বিভিন্ন ধৰণে এইবিলাক চিন্তা কৰি উলিয়াই আমি আনসাৰ বিলাক কৰিব লাগিব। জাস্ট ফাৰ্স্ট বিচাৰিব লাগিব যে এইটো কিমান হৈছে 43। p a l a m, ইয়াত p আৰু m টো সবতকৈ ডাঙৰ আৰু a l এইবিলাক সৰু সংখ্যা, গতিকে 43 মই প্লাস কৰি এইটো পাইছো। আশা কৰো বুজি পাইছা ভিডিঅটো। মই নেক্সট কোৱেশ্চনটো লৈ আহিছো, যদি z = 52 আৰু f = 48 হয় তেন্তে bat = what? bat কি হ'ব? 39, 41, 44, 46 এই কেইটা অপচন দিয়া আছে। ইয়াতে মই চাব বিচাৰিছো z = 52। z = 52, ইয়াত z ৰ পজিশন হল 26 আৰু 26 ক 2 গুণ কৰিলে ডাবল কিমান হয় 52। মানে প্ৰত্যেকটো সংখ্যাকে আমি ডাবল কৈ ল'ব লাগিব। 26 ক যদি 52 তেনেহলে 25 ক 50, 48 এনেকৈ ডাবল কৈ। a ৰ কাৰণে হ'ব 2, b ৰ কাৰণে হ'ব 4, c ৰ কাৰণে হ'ব 6, 2 ইনটু কৰি যাব লাগিব। চাও এইটো তেনেহলে a c t তেনেহলে a 2 গুণ কৰিব লাগিব প্লাস c 2 গুণ কৰিব লাগিব প্লাস t 2 গুণ কৰিব লাগিব। t 20 কিমান হয় 40 is equal to 6 আৰু 40 আৰু 2 48। এইটো 48 হৈছে, তাৰ মানে এইবিলাক ডাবল কৰি ল'ব লাগিব। ডাবল কৰি লৈ প্লাস কৰিলে আমি 48 পাইছো। তেনেহলে bat b a t bat equal to b কিমান আছে 2, 2 ৰ ডাবল 4, a 1, 1 ৰ ডাবল 2, t ৰ ডাবল 20, ডাবল 40। তেনেহলে 4 আৰু 2 6, 6 আৰু 40, 46। এনেকৈ আমাক বিচাৰিব লাগিব। অলপ মানে মুডটো খটাব লাগিব, মুডটো ইউজ কৰিব লাগিব যে আমাৰ ফার্স্ট কন্ডিশন ইয়াত কিছুমান কন্ডিশন দিয়া আছে, সেই কন্ডিশন মতে আমাক বিচাৰি উলিয়াব লাগিব।
পটকৈ ভয় খাব নালাগে যে এইটো আমি কেনেকৈ উলিয়াম, z52 x48 হৈ গল, এইটো কেনেকৈ উলিয়াম, অলপ মূৰটো লগাই দিলে আমি এনসারটো উলিয়াব পাৰিম। গতিকে আমি এই কন্ডিশনটো z ৰ পৰা কন্ডিশনটো উলিয়াই লৈছো, z52 হলে 26 ৰ ডাবল হৈছে, গতিকে প্ৰত্যেকটো লেটাৰৰ পজিশনটো আমি 2 এৰে ইনটু কৰি দি 1 পাই লৈছো, 1 48 প্লাস কৰি, তেনেহলে এইটো বেড প্লাস কৰিব লাগিব, বেড 46, তেনেহলে আমাৰ কারেক্ট आंसर হ'ব 46। মই নাম্বার 3 কোশ্চেনটো লৈ এবাৰ আহিছো, যদি ৰিজন REASON ৰ সংকেত 5 আৰু বিলিভ BELIEVED বিলিভৰ সংকেত 7 হয়, তেন্তে গভৰ্নমেন্ট GOVERNMENT গভৰ্নমেন্টৰ সংকেত কি হ'ব? ইয়াত 6 8 9 10 1 2 3 4 5 6 7 8 9 10 10 আছে লেখা, ইয়াতে 6 8 9 10 এই সৰু সৰু সংখ্যা কেইটা দিয়া আছে, এইটো কেনেকৈ বিচাৰি উলিয়াব লাগে। ইয়াতে চাওক প্লাস মাইনাস কৰিলে একো নাহিব ইয়াতে 5, কাৰণ এই বহুত কেইটা ইয়াত আছে RES, এইবিলাক নাম্বাৰ প্লাস কৰিলে বহুত ডাঙৰ এটা সংখ্যা হৈ যাব, নাইবা এইবিলাকক কাটবা প্লাস মাইনাস কৰিলেও 5 নাহে। তেনেহলে মই ইয়াতে কি কৰিব লৈছো, ফার্স্ট লিখিব লৈছো ৰিজন EASON, ৰিজনত কেইটা আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা, ইয়াত আছে 6টা লেখা, কিন্তু ইয়াত কিমানেৰে দিয়া হৈছে 5, তেনেহলে 6 minus 1 is equal to 5, believe BELIEVED believe কি দিয়া হৈছে 1 2 3 4 5 6 7 8, কিন্তু দিয়া আছে 7, ইয়াত 6 দিয়া আছে 5, কই হেইটোৰ কাৰণে লৈছো, ইয়াতে 8 দিয়া আছে আৰু ইয়াতে 6 দিয়া আছে, 1 1 কৈ কম হৈ আছে, যিমানটা লেটাৰ আছে ইয়াতে যিমানটা লেটাৰ আছে তাতকৈ 1 কম হৈছে, এইটোৱে মই দেখা পাইছো, এই কাৰণে মই লৈছো ইয়াতে 8 minus 1 is equal to 7। তেনেহলে এই দুটা কোড আমাৰ সেম প্যাটাৰ্ণত মিলি গৈছে, তেনেহলে গভৰ্নমেন্টৰ কাৰণে GOVER গভৰ্নমেন্ট MENT গভৰ্নমেন্ট is equal to 1 2 3 4 5 6 7 8 9 10, তেনেহলে 10 আছে টোটাল, আমি -1 কৰিব লাগিব, is equal to 9। সব ফার্স্টত দেখোতে বহুত টান লাগিছিলে, কিন্তু প্যাটাৰ্নটো বুজি পোৱাৰ লগে লগে সামটো কিমান ইজি হৈ গল। ৰিজনৰ কাৰণে আহিছে 5, বিলিভৰ কাৰণে 8 minus 1 8 minus 1 7, গভৰ্নমেন্টৰ কাৰণে ইয়াতে 10 লেটাৰ আছে, 10 minus 1 9, তেনেহলে আমাৰ কারেক্ট आंसर হ'ব 9, সি নাম্বাৰ কারেক্ট आंसर is 9। এনেকৈ আমি বিচাৰি উলিয়াব লাগিব, আৰু অলপ মই বাৰে বাৰে কৈছো মূৰটো অলপ, ইয়াত কোনো ট্ৰিক নাই, ইয়াত কোনো ট্ৰিক ইউজ কৰিব যে মোক শৰ্টকাট ট্ৰিক লাগে কেনেকৈ মই এইবিলাক দেখুৱাম, ইয়াৰ কাৰণে কোনো ট্ৰিক্স নাই, কোডিং ডিকোডিংৰ কাৰণে কোনো ট্ৰিক্স নাই, ইয়াত অলপ মূৰ ইউজ কৰিব লাগে, মূৰটো ইউজ কৰিলে আমাৰ आंसर খিনি ওলাই যায়। আশা কৰো কি কেইটা বুজি পাইছা, কোশ্চেন কেইটা ভালকৈ বুজি পাইছা, এনেকৈ মেথডটো ধৰিব পাৰিলে আমি ধুনীয়াকৈ आंसर খিনি কৰি আহিব পাৰিম। এবাৰ মই কোশ্চেন নাম্বাৰ 4 লৈ আহিছো, যদি গো ইকুৱেল টু 32 আৰু সি ইকুৱেল টু 49 হয়, তেন্তে সাম সাম ইকুৱেল টু কি হ'ব, মানে সামক আমি কিটো সংকেতেৰে প্ৰকাশ কৰিম। যদি গোৰ কাৰণে 32 সংকেত ইউজ কৰা হৈছে, সিৰ কাৰণে কোড ইউজ কৰা হৈছে 49, তেনেহলে সামৰ কাৰণে কোড নাম্বাৰটো কি হ'ব সেইটো বিচাৰি উলিয়াব লাগে। ইয়াত গো দিয়া আছে, গো ইকুৱেল টু 32, দুটা লেটার দিয়া আছে, দুটা নাম্বার দিয়া আছে, কিন্তু মিলা নাই, গোৰ কাৰণে 3 ওৰ কাৰণে 2, সি ইয়াত মিলা নাই, তেনেহলে মই জিৰ কাৰণে প্লাস কৰি চাব বিচাৰিছো, জিৰ কাৰণে ইউজ কৰা হৈছে 7 প্লাস আৰু ওৰ কাৰণে ইউজ কৰা হৈছে 15, 7 আৰু 15 কিমান হয় 22, আৰু ইয়াত আছে 32, গতিকে এইটো মিলা নাই, গতিকে 7 আৰু 15 আমি প্লাস কৰিলে নহব, তেনেহলে মই এইবাৰ উল্টা ফালৰ পৰা আহি যাওঁ, যদি z ক 1 বুলি ধৰি লওঁ, z ক 1 ধৰি ললে এই ফালৰ পৰা হিসাব কৰি আহিব লাগিব, z ক 1 ধৰিলে g কিমান হ'ব 26 25 24 23 22 21 20, g ৰ কাৰণে কিমান হ'ব 20 প্লাস g ৰ কাৰণে 20 প্লাস ওৰ কাৰণে কিমান হ'ব
1 2 3 4 5 6 7 8 9 10 11 12 ওৰ কাৰণে হৈছে 12 12 প্লাস কৰিলে কিমান হল 32 তাৰ মানে মই জেডক এইফালে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 মই উল্টা ফালৰ পৰা আহিছো ও জিৰ কাৰণে পাইছো জিৰ কাৰণে 20 আৰু ওৰ কাৰণে পাইছো 12 এইটো 32 হৈ গৈছে এইবাৰ চাম c2 এইটোৰ লগত মিলে নে নাই এইটো মিলিব লাগিব c s ৰ কাৰণে ইউজ কৰা হৈছে s ৰ কাৰণে ইউজ কৰা হৈছে 8 8 plus h h ৰ কাৰণে ইউজ কৰা হৈছে 19 plus 19 plus e ৰ কাৰণে ইউজ কৰা হৈছে 22 তেনেহলে কিমান হয় 2 9 11 11 আৰু 8 9 হয় 1 থাকিলে 3 আৰু 1 4 49 এই দুটা মিলি গৈছে উল্টা ফালৰ পৰা আহি দুটাই মিলি গৈছে তেনেহলে আমি এইটোও ল'ব লাগিব সামৰ কাৰণে কি ল'ব লাগিব তেনেহলে সামৰ কাৰণে 8 ৰ কাৰণে লোৱা হৈছে s s ৰ কাৰণে 8 লোৱা হৈছে প্লাস o o ৰ কাৰণে লোৱা হৈছে 12 প্লাস m ৰ কাৰণে লোৱা হৈছে 14 প্লাস e ৰ কাৰণে লোৱা হৈছে 22 এইটো প্লাস কৰিলে 2 4 6 6 2 8 8 8 16 2 3 4 1 5 answer to amar ulai gol 56 56 is the correct answer তো এনেকৈয়ে চাব লাগিব ফাৰ্ষ্টৰ বিলাক আমি প্ৰথমৰ পৰা 1 2 3 কৰি গৈছিলো এই চামটোত মই কি কৰিছো লাষ্টৰ পৰা 1 2 3 4 আহি কৰি গৈছো এনসাৰটো আমাৰ মিলি গৈছে এনেকৈয়ে আমাক এনসাৰ বিলাক বিচাৰি উলিয়াব লাগিব এবাৰ কোশ্চেন নম্বৰ 5 লৈ আহিছো যদি at at equal to 20 bat equal to 40 তেন্তে cat cat ৰ সংকেত কি হ'ব 30 50 60 70 এই কেইটা অপচন দিয়া আছে আমাৰ at দিয়া আছে at is equal to 20 at equal to 20 এর কারণে 1 আৰু t ৰ কারণে 20 t ৰ কারণে 20 তেনেহলে 1 আৰু 20 প্লাস কৰিলে 1 আৰু 20 প্লাস কৰিলে 21 আৰু t পৰা এটো মাইনাস কৰিলে 19 একো নহয় এইবিলাক দি নহব প্লাস কৰি নহব তেনেহলে এটা হল 1 এটা হল 20 কিন্তু ইয়াত आंसरটো হৈছে 20 তেনেহলে 1 আৰু 20 ইনটু কৰিলে সেম হ'ব আমাৰ এটা 20 এটা 1 আৰু 20 লাগে তেনেহলে ইনটু কৰি দিলে আমি 20 পাই যাম তেনেহলে এটা পালো চাও নেক্সট টু হ'ব লাগিব মিলিব লাগিব আকৌ BAT b ৰ কাৰণে 2 এর কাৰণে 1 t ৰ কাৰণে 20 2 1 যা 2 20 40 bat 40 হৈছে মিলি গৈছে এইটো তেনেহলে ইনটু কৰি উলিয়াব লাগিব তেনেহলে cat কিমান হ'ব cat cat ৰ কাৰণে 3 into 1 into 20 is equal to 60 3 20 যা 60 3 20 গুণ 60 হয় তেনেহলে আমাৰ आंसरটো কিমান ওলাই যাব 60 চাও এইবাৰ কেনেকৈ কৰিছো এইবাৰ মই প্লাস কৰা নাই এইবাৰ মোক কৰিব লগা হৈছে ইনটু এনেকৈয়ে আমি বিচাৰি উলিয়াব লাগিব বস্তুখিনি কেনেকৈ आंसर খিনি কৰিব লাগে আশা কৰো কোশ্চেন आंसर বিলাক ভালকৈ বুজি পাইছা আৰু ভিডিওটো নিশ্চয় ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো লাইক কৰিব এবাৰ নেক্সট কোশ্চেনটো লৈ আহিছো যদি মেচিনৰ সংকেত 19 7 9 14 15 20 11 হয় তেন্তে ডেঞ্জাৰৰ সংকেত কি হ'ব অপচন চাৰিটা এনেকৈ দিয়া আছে এটো অলপ টান হয় সামটো চাবা M A C H I N E মেচিন M ৰ কাৰণে দিছে 19 A ৰ কাৰণে 7 C ৰ কাৰণে 9 S ৰ কাৰণে 14 I ৰ কাৰণে 15 N ৰ কাৰণে 20 E ৰ কাৰণে 11 তেনেহলে একদম স্পষ্টভাৱে দেখা হৈছে M ৰ কাৰণে 19 M কিমান আছে 13 A ৰ কাৰণে 7 A কিমান আছে 1 তাৰ মানে 6 প্লাস হৈ গৈছে 6 প্লাস হৈ গলে A ৰ লগত 6 প্লাস হলে কিমান হ'ব 7 মিলি গৈছে ইয়াত M 13 আছে 13 ৰ লগত 7 A 7 দিছে 1 plus 7 is 1 plus 6
equal to 7 m 13 হয় plus 6 is equal to 19 তেনেহলে যেটো সংখ্যা দিয়া আছে ফাৰ্ষ্টৰ পৰা হিসাব কৰি গলে যেটো সংখ্যা দিয়া আছে তাৰ লগত plus 6 কৰিলে আমাৰ মিলি যায় এটো 9 9 ৰ কাৰণে c কিমান দিয়া আছে 3 3 plus 6 9 তেনেহলে আমি কি কৰি যাব লাগিব 6 প্লাস কৰি যাব লাগিব 6 প্ৰত্যেকটো পজিশনৰ লগত প্লাস কৰি গলে আমাৰ এনসাৰটো ওলাব এতিয়া ডেঞ্জাৰৰ কাৰণে d d ৰ কাৰণে 4 4 plus 6 কিমান হয় 4 plus 6 is equal to 10 d ৰ কাৰণে এটো 10 ওলালে a ৰ কাৰণে আমাৰ ওলাইছে 7 ইয়াত দিয়াই আছে এৰ কাৰণে 7 ওলাইছে n ৰ কাৰণে কিমান ওলাইছে 20 n ৰ কাৰণে ওলাইছে 20 তেনেহলে g ৰ কাৰণে কিমান ওলাইছে g আছে 7 7 plus 6 13 g equal to 13 তেনেহলে d a n g চাৰিটা ওলাইছে ইয়াৰ পৰা আমাৰ आंसर চাগে ওলাই যাব 10 7 20 10 7 20 10 7 20 আৰু 9 ফাৰ্ষ্টটো 10 থকা এটাই আছে গতিকে এইটোই হ'ব আমাৰ কারেক্ট आंसर 10 7 20 13 এই চাৰিটা মিলি গৈছে বাকিটো মিলি যাব আৰু বাকি ইমান চিন্তা কৰিব নালাগে ফাৰ্ষ্টটো মিলি গৈছে আৰু বাকি নাই যেহেতু গতিকে এইটোই আমাৰ কারেক্ট হ'ব আৰু গোটেইখিনি বিচাৰি উলিয়াব নালাগে আশা কৰো কোশ্চেন কেইটা ভালকৈ বুজি পাইছা যদি কিবা ডাউট থাকে কমেন্ট বক্সত লিখিলে মই ডিসকাস কৰি দিম আকৌ নাইবা মোৰ এবাউট সেকশনটো গলে WhatsApp নাম্বাৰটো পাবা জিও নাম্বাৰটো মোৰ WhatsApp নাম্বাৰ হয় তাতে কিবা ডাউট থাকিলে মোক WhatsApp মেসেজ কৰিব পাৰে মই ফ্ৰিলি সকলোখিনি বুজাই দিম আশা কৰো ভিডিওটো ভাল লাগিছে নিশ্চয় মোৰ চেনেলটো তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব